যেতিয়া সকলোৱে মিলি পেলাই গাড়ীখন পানীত ডুব যোৱালৈ বাট চাই আছিলে তেতিয়া এজন ডেলিভাৰী বয় আহি পেলাই এই ঠাণ্ডা পানীখিনি জাপ মাৰিছিলে আৰু তাক বচাবলৈ চেষ্টা কৰিছিলে। लड़का को 2.5 घंटे हो गया पानी में पड़े पड़े गाड़ी के साथ, लेकिन उस लड़के के पास कोई नहीं गया। আপোনালোকে ইনষ্টাগ্ৰাম ৰিলছ বা নিউজত পাইছে যে কেনেদৰে নয়ডাৰ যুৱৰাজ মেহতাৰ পানীত ডুবি পেলাই মৃত্যু হৈছে। যোনে নাজানে তেওঁলোকক মই জনাওঁ যে যুৱৰাজে গ্ৰুপ নামৰ এটা ছফ্টৱেৰ কোম্পানীত কাম কৰিছিলে আৰু ৰাতি 12 বজাত সি ঘৰলৈ অহাৰ অৱস্থাত এটা টাৰ্ণিঙৰ ওচৰত এটা খালত পৰি তাৰ মৃত্যু হয়। সেই খালটো এটা শ্বপিং মলৰ বেছমেণ্ট বনাবৰ বাবে খানা হৈছিল। 2023 চনৰ পৰা CBI সেই কামটো বন্ধ কৰি ৰাখিছে। ৰাতি 12 বজাত যেতিয়া সেই খালটোত গাড়ীখন ডুব গৈ আছিলে তেতিয়া সি কেনেবাকে হ'লেও ছানৰুফেদি ওলাই পেলাই প্ৰথম বাপেকলৈ ফোন কৰিছিলে আৰু তাৰ পাছত পুলিচলৈ, কিন্তু বাপেক পুলিচতকৈ আহি সোনকালে উপস্থিত হৈছিলেহি আৰু তাৰ অলপ সময় পাছতে NDRF SDRF সেইবোৰ আহিছিলে আৰু তেতিয়া সকলোৱে মিলি পেলাই যুৱৰাজৰ গাড়ীখন পানীত কেতিয়া ডুব যায় তেতিয়া সি মৰে সেইটো বাট চাই আছিলে। তেওঁলোক তাত নামি যোৱা নাছিল কাৰণ তাত আছিল ৰড। তেতিয়া কনষ্ট্ৰাকশ্যন কৰিছিল মলটোৰ, তেতিয়া তাত ৰডবোৰ আছিলে আৰু পানী ঠাণ্ডা হোৱাৰ বাবে কোনো এজন অফিচাৰ তাত নামি যাব বিচৰা নাছিল। যেতিয়া সকলোৱে মিলি পেলাই গাড়ীখন পানীত ডুব যোৱালৈ বাট চাই আছিলে তেতিয়া এজন ডেলিভাৰী বয় আহি পেলাই সেই ঠাণ্ডা পানীখিনি জাপ মাৰিছিলে আৰু তাক বচাবলৈ চেষ্টা কৰিছিলে। আজি সেই চৰকাৰী কৰ্মচাৰীখিনি হাতত উন্নত মানৰ ৰিক্ৰুইটমেণ্ট নথকাৰ বাবে তেওঁলোকে চকুৰ সন্মুখত নিজৰ ল'ৰাটোৰ মৃত্যু হোৱা চাই থাকিব লগা হৈছিল। এবাৰ আপোনালোকে ৰাস্তাটো চাওক, টাৰ্ণিংটো চাওক এবাৰ আপোনালোকে, এনেকুৱা ধৰণৰ এটা 90 ডিগ্ৰী এটা টাৰ্ণিং, তাত কোনো ধৰণৰ ছেফটি বেৰিয়াৰ বা একো ধৰণৰ কোনো ৱাৰ্ণিঙো নাই। ইলেকশ্যন খেলিবলৈ চৰকাৰৰ হাতত 5,000 কোটি টকা আছে, কিন্তু নয়ডাৰ দৰে এখন চহৰত চৰকাৰী কৰ্মচাৰীক ইকুইপমেণ্ট কিনিবলৈ চৰকাৰৰ হাতত পইচা নাই।